সকলোৰে আজি এটা প্ৰশ্ন, বন্ধ হ'ব নেকি ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰাম? এই ৰিক্ত বুকুতে বাসনা ঢালিলা। তো যোৱাকালিৰ পৰা সকলো মানুহৰ ঘুম কাঢ়ি লৈছে ভাৰত চৰকাৰে। তো পাবজি, টিকটকৰ দৰে এইবাৰ বন্ধ হ'ব নেকি ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰ? তো এই বিষয়ে মই আজি অলপ আলোচনা কৰিম। তো মোৰ ভিডিঅ'টো চাই থাকক। হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে জানে যে বৰ্তমান ফেচবুক, ইনষ্টাগ্ৰাম আৰু ছ'চিয়েল মিডিয়াৰ যিমানবোৰ এপছ আছে এই সকলোবোৰে বৰ্তমান বেছিভাগ অপব্যৱহাৰ হৈ আছে। কাৰণ আপোনালোকে চাব যে এটা ভাল খবৰতকৈ এটা বেয়া খবৰ অতি সোনকালে ভাইৰেল হৈ যায়। আৰু বৰ্তমান ছ'চিয়েল মিডিয়াত অতি ফেক নিউজো আমি দেখিবলৈ পাওঁ। আৰু এই ফেক নিউজবিলাকৰ কাৰণে মানুহৰ বহুতো ডাঙৰ প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয়। আৰু আমি বহুতো সৰু সৰু ল'ৰা ছোৱালীক ফেচবুক চলোৱা দেখা পাওঁ। আৰু এই ল'ৰা ছোৱালীবিলাক যিবিলাক বস্তু দেখিব নালাগে এই বস্তুবিলাকো ফেচবুকত দেখিবলৈ পায়। এই সকলোখিনি বস্তুক ৰোধ কৰিবৰ কাৰণে ভাৰত চৰকাৰে এটা ৰুল লৈ আহিছে যোৱা 25 ফেব্ৰুৱাৰী তাৰিখে। বা যিখিনি ছ'চিয়েল মিডিয়াই ভাৰতত চলি আছে, ধৰক ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰ বা যিখিনি এপছ আছে বেলেগ বেলেগ, সকলোৰে কাৰণে যে ছ'চিয়েল মিডিয়াখিনিয়ে কিছুমান বস্তুক ভালদৰে মেনেজ কৰিব লাগিব। যদি এটা ফেক নিউজ ওলায়, এই ফেক নিউজটোৰ চ'ৰ্চ কি, ই মেইন প্ৰথমে ক'ৰ পৰা ওলাইছে, আৰু যদি ইয়াত কিবা মিছইউজ হয় এই মিছইউজটো কেনেকৈ কণ্ট্ৰল কৰিব পৰা যায়। আৰু ফেচবুকটো এটা আমেৰিকান কোম্পানী, আৰু আমেৰিকান কোম্পানীটোৱে যাতে ভাৰতৰ কাৰণে এটা নিৰ্দিষ্ট অফিচাৰ ৰাখে বা ভাৰতৰ কাৰণে এটা ডিপাৰ্টমেণ্ট ৰাখে, যিটোৱে ভাৰতত যিখিনি ভাল বেয়া ফেচবুক জগতত হৈ আছে বা যি ভাল বেয়া হৈ আছে আমাৰ ফেচবুকৰ দুনিয়াত, এই সকলোখিনিৰ ওপৰত নজৰ ৰাখিব পাৰে আৰু ভাৰত চৰকাৰক কিছুমান তথ্য দিব পাৰে। এনেকুৱা কিছুমান ৰুল লৈ আহিছে ভাৰত চৰকাৰে। আৰু এই ৰুলখিনি যে তেওঁলোকে একচেপ্ট কৰিছে বা তেওঁলোকে এই ৰুলখিনিত আছে, এইখিনি সন্মতি দিয়াৰ তাৰিখ আছিল 25 মে', অৰ্থাৎ যোৱাকালি। আৰু বৰ্তমানলৈকে শুনা মতে ফেচবুকে এই ৰুলখিনি একচেপ্ট কৰা নাই, আৰু ইনষ্টাগ্ৰামে একচেপ্ট কৰা নাই, আৰু টুইটাৰো একচেপ্ট কৰা নাই। অকল মাত্ৰ এটা এপছে একচেপ্ট কৰিছে, এই এপছটো হ'ল এপছ। সেইকাৰণে নিউজটো ওলাইছে যে ভাৰত চৰকাৰে টিকটক, পাবজিৰ দৰে এইবাৰ ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰ বন্ধ কৰি দিব নেকি? তো এইটো মোৰ মতে সম্ভৱ নহয়, কাৰণ ফেচবুকটো এটা বহুত ডাঙৰ কোম্পানী, আৰু ফেচবুকৰ কাৰণে আমাৰ ভাৰতৰ যি মাৰ্কেট সেইটো বহুত ডাঙৰ মাৰ্কেট। আৰু আপোনালোকে জানে যে বিশ্বৰ ভিতৰত আটাইতকৈ ভাৰতত বেছি ফেচবুক চলাই আছে মানুহে। আৰু ফেচবুকটো এটা বহুত ডাঙৰ কোম্পানী। ইমান ডাঙৰ কোম্পানীয়ে ইমান সোনকালে বন্ধ কৰিব নিদিব, কাৰণ কিবা নহয় কিবা এটা সলিউশ্যন ওলাব, ঠিক আছে। তো ইমান ডাঙৰ কোম্পানী অতি সহজে বন্ধ নহয়, কিবা নহয় কিবা সলিউশ্যন ওলাবই। তো আজিৰ ভিডিঅ'টো এটা এইখিনিয়ে আছিল। তো যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তো বাই বাই গাইজ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।